খালি লেখাপঢ়া কৰি যে চাকৰিয়ে কৰিম সেইটোতো নহয়। আমি খেল ধেমালিত আগবাঢ়ি যাব লাগিব। কাৰণ আমি ক্ৰিকেট খেলা দেখা পাওঁ, এই ক্ৰিকেট খেলুৱৈসকলৰ দাম কিমান সেইটো কিন্তু নাজানো। তেওঁলোকে বছৰত 60ৰ পৰা 80 লাখলৈকে বেতন পায়। আমি শিক্ষকসকলে এক বছৰত বেতন পাওঁ কিমান শুনিবানে? এই খেল মহাৰণত এতিয়া ফুটবল, ভলীবল, কাবাডী, দৌৰ বিভিন্ন ধৰণৰ খেল দিছে। আমি প্ৰত্যেকটো খেলত অংশগ্ৰহণ কৰিব লাগে, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে কোনো এটা খেলতে অংশগ্ৰহণ নকৰে। কাৰণ আমি ক্ৰিকেট খেলা দেখা পাওঁ, এই ক্ৰিকেট খেলুৱৈসকলৰ দাম কিমান সেইটো কিন্তু নাজানো। তেওঁলোকে বছৰত 60ৰ পৰা 80 লাখলৈকে বেতন পায়। আমি শিক্ষকসকলে এক বছৰত বেতন পাওঁ কিমান শুনিবানে? মই এক বছৰত বেতন পাওঁ মাত্ৰ 5 লাখ টকা। এতিয়া আগতে কিন্তু কম আছিল, এতিয়া এই বছৰত এক বছৰত বেতন পাম 5 লাখ টকা। আৰু এজন ক্ৰিকেটাৰ বিৰাট কোহলি কোৱা, ৰোহিত শৰ্মা কোৱা, স্বামী কোৱা, তেওঁলোকৰ এক বছৰৰ বেতন হৈছে 60ৰ পৰা 70 লাখ টকা। ইয়াৰ উপৰিও অন্যান্য বানচ থাকে, তেওঁলোকে এক বছৰত 1 কোটিতকৈ মানে 1ৰ পৰা 2 কোটিলৈকে কামায়, অৰ্থ উপাৰ্জন কৰে। তাৰ উপৰিও বিভিন্ন ধৰণৰ ইনকাম আছে। চাবা আজিকালি টিভিত, মোবাইলত বিভিন্ন ধৰণৰ মানে প্ৰগ্ৰাম দিয়ে বা এডভাৰটাইজ দিয়ে। তেওঁলোকে সেই এডভাৰটাইজত অংশগ্ৰহণ কৰি তাৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰে। খালি লেখাপঢ়া কৰি যে চাকৰিয়ে কৰিম সেইটোতো নহয়। আমি খেল ধেমালিত আগবাঢ়ি যাব লাগিব। গীত মাতৰ কাৰণে আকৌ এইবাৰ দিলকে সংস্কৃত মহা সংগ্ৰাম। দুৰ্ভাগ্যবশতঃ আমাৰ স্কুলে জিলা পৰ্যায়ৰ যিটো হৈ গ'ল, সমষ্টি পৰ্যায়ত কিন্তু আমি মাত্ৰ 2জন আছে আমাৰ জিপিৰ পৰা, আমাৰ স্কুলৰ পৰা এজন পাৰমিনা বেগম। তাও সিলেকশ্যন হ'বনে নহয় নাজানো, আৰু বাকী কেইজনে কিন্তু ফেল কৰিছে। মানে ফেলৰ ৰিজাল্ট আমি লগে লগে পাইছোঁ, কিন্তু সিলেকশ্যন হ'বনে নহ'ব সেইটো ৰিজাল্ট আমি যোৱাকালি পোৱা নাই। যোৱাকালি প্ৰগ্ৰামটো হৈ গ'ল নে পৰহি দিনা, ৰবিবাৰৰ দিনা হৈ গ'ল। সেই প্ৰগ্ৰামত সম্পূৰ্ণৰূপে গীত গাব পাৰিছে পাৰমিনা বেগমে, আৰু বাকীবিলাকৰ গীত নাই। তাৰমানে খালি গীত গালেই নহ'ব, এইবিলাক বস্তু কৰাৰ কাৰণটো কি? ডেন্স আমি দেখা পাইছোঁ, বহুতে ডেন্স দিব পাৰে, কিন্তু আজি এনেকৈ এটা অনুষ্ঠানত কিন্তু বিহু ডেন্স কিন্তু নহয়। আজি বিহু সুৰীয়া ডেন্স হৈছে, বিহু ডেন্স কিন্তু হোৱা নাই। আমি বিহু অসমত থাকি অসমীয়া ল'ৰা ছোৱালীয়ে হৈ বিহু ডেন্স দিব নাজানো, কোনো এটা ক্লাছিকেল গীত নাজানো, ক্লাছিকেল ডেন্স নাজানো। এই যধে মধে ডেন্স কৰিলে যে কম্পিটিশ্যনত আমি যাব পাৰিম সেইটো নহয়। কম্পিটিশ্যনত যাব লগা হ'লে আমি ক্লাছিকেল কিছু বস্তু শিকিব লাগিব। যোৱাকালি ৰবিবাৰ দিনা যিটো আমি চাইছোঁ, খালি গীতটো ভাল হ'লেই নহ'ব, গীতৰ লগত, তালৰ লগত, অন্তৰাৰ লগত গোটেইখিনি বস্তু মিলিব লাগিব। আকৌ শব্দবিলাকো স্পষ্টকৈ উচ্চাৰণ কৰিব লাগিব। যদি উচ্চাৰণত অলপ কম বেছি হৈছে তেনেহ'লে তাক লগে লগে কি কৰি দিয়া হৈছে? ৰিজেক্ট কৰি দিয়া হৈছে। এই বিভিন্ন দিশত প্ৰতিজন ল'ৰা, প্ৰতিজন ছোৱালীকে আগবঢ়াই নিয়াৰ কাৰণে চৰকাৰে এতিয়া যিটো পাঠ্যক্ৰম, এই পাঠ্যক্ৰমতে এই বিষয়টো অন্তৰ্ভুক্ত কৰি দিছে। গতিকে আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত, আমি গুৰুত্ব সহকাৰে ল'ব লাগে। কাৰণ কাৰ ভাগ্য কেনেকৈ হৈ যায় নাজানো। এইবাৰ এছিয়া কাপত ভাল এটা সুনাম অৰ্জন কৰিলে, আৰু বিশ্বকাপতো সুনাম অৰ্জন কৰিলে। বলাৰজনৰ নাম পাহৰি গ'লো, কি আছিল? মহম্মদ সিৰাজ কিন্তু একেবাৰে গৰীব ঘৰৰ ল'ৰা। মহম্মদ সিৰাজ একেবাৰে গৰীব ঘৰৰ ল'ৰা, কিন্তু তেওঁৰ ঐকান্তিক চেষ্টাৰ ফলত আজি ভাৰতীয় দলৰ খেলুৱৈ। এতিয়া কিন্তু তেওঁৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা ঘূৰি গৈছে, কাৰণ এতিয়া তেওঁৰ দৰমহা বছৰেকত 60ৰ পৰা 80 লাখলৈ। কাৰ ভাগ্য কেনেকৈ ফুলি যাব কোৱা নাযায়। মই আৰু এটা উদাহৰণ দিছোঁ। এতিয়া মৰ্নৈ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ হিন্দী শিক্ষক নেকি, ৰূপক হিন্দী শিক্ষক, তেখেত মোতকৈ অলপ ছিনিয়ৰ, পঢ়া শুনাত কিন্তু সিমান এটা ভাল নাছিল, কিন্তু তেওঁ গুৱাহাটীৰ এখন নামী দামী কলেজত নামভৰ্তি কৰাৰ কাৰণে সুযোগ পালে। কিহৰ কাৰণে পাইছিল জানা? তেওঁ ফুটবলত ভাল খেলুৱৈ আছিল। ফুটবল খেলাৰ কাৰণে তেওঁ গুৱাহাটীৰ ভাল নামী দামী কলেজ এখনত
নাম ভৰ্তি কৰাৰ সুযোগ পাইছিল তোমালোকে হয়তো আৰু এটা কথা ক'ব বহুতে হয়তো চিনি নাপায় কাৰণ মই ক'লে কাৰণ বহুত চিনিয়ৰ মোতকৈ এতিয়া অৱসৰ গ্ৰহণ কৰিছে আমাৰ একেবাৰে নিশ্চয় ওচৰত কোডালধোৱাৰ তিনিকণীয়া বড়োপাৰাৰ তেওঁৰ আচল লিখিত নামটো মই নাজানো এজনৰ নাম হৈছে কাঞ্চন বড়ো আনজনৰ নাম হৈছে গেমা বড়ো দুজনে ৰেলৱেত চাকৰি পাইছিল কিহৰ কাৰণে জানে একমাত্ৰ ফুটবলৰ কাৰণে গেমা বড়ো এতিয়া তেওঁলোকৰ ঘৰ আছে কিন্তু তেওঁলোকে স্থায়ীভাৱে এতিয়া গুৱাহাটীত হেৰি কৰি লৈছে ঘৰ বান্ধি লৈছে একমাত্ৰ খেলাৰ কাৰণে তেওঁলোকে ৰেলৱেত চাকৰি পাইছিল চাকৰি কৰিছে 6 মাহ অফিচত যদি 6 মাহ থাকিছে আৰু 6 মাহ খালি খেলাৰ কাৰণে বাহিৰতে থাকিছে খেলত যদি আমি আগবাঢ়ি যাব পাৰো চাকৰিত সুবিধা পাম খেলত যদি আগবাঢ়ি যাব পাৰো বিভিন্ন ধৰণৰ সুবিধা পাম সেইকাৰণে সময় আমাৰ কম এই কমৰ ভিতৰত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ প্ৰতি এটা বিশেষ অনুৰোধ ৰাখিছো এইটো হৈছে যাতে প্ৰতিটো খেল ধেমালিতে আমি অংশগ্ৰহণ কৰি নিজকে এজন শ্ৰেষ্ঠ খেলুৱৈ বা যিকোনো এটা বিষয়ত যাতে নিজকে আগবঢ়াই নিব পাৰো তাৰ কাৰণে সকলোৱে চেষ্টা কৰিবা আৰু য'ত যিটো বস্তু নহওক কিয় অলপ মনোযোগ সহকাৰে অলপ শুনিবলৈ আৰু সেইবিলাক যাতে আমাৰ জীৱনত বাস্তৱ ৰূপ দিব পাৰো তাৰ কাৰণে অলপ যাতে চেষ্টা কৰোঁ সেইটো আহ্বান ৰাখি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ